everyone, welcome back to my channel. Mur notun eta vlogoloi punorbar hokoloke swagat janaisu. So aji hol 14 February or it is Valentine Day. Aru mur nisina junbilak mane mingle hoi ase hokolo to Valentine Day kane bahut beshi excited hoi thake hoine noy koksun hoine jodi apnali excited ase please comment koribo yes buli. So I am also too much excited to meet my Valentine and moi pray ready hoi golu bhabisile kiba eta red color pindhim Valentine Day era vibe ahibo but more tenuga red color bhal dress bisai napalo so I wear this one green top jeans aru eta just coat aru moi ready hoi golu mur Valentine ok meet koribole so apnalike jodi janibo bisarise kon hoy mur Valentine Please apnalike video to sai থাকিবো আৰু যদি ভিডিওটো ভাল পায় প্লিজ লাইক কৰিবলৈ নাপাহৰিব লগতে কমেন্ট কৰিব যে কেনেকুৱা লাগিলে ভিডিওটো চাই আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো আপোনালোকে যেটো গম পাইছে মোৰ সাবস্ক্ৰাইবাৰ বহুত বেছি কম হৈ আছে তো প্লিজ আপোনালোকৰ সাপোৰ্টৰ কাৰণে মই আশা কৰিলে আপোনালোকে আজি প্ৰেমৰ দিৱসত মোৰ কাৰণে অকমান প্ৰেম দি কিনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব कोई तरीका है भीख मांगने का So guys stay tuned Pai golo and I am waiting for my partner aru iteleke ahi poa nai moi pray 10 minute man rokhilo aru okoman time rokhu khau uthile lage khau uthi kusi jam bappeke iman deri korone aki rokhaine manu hok aru tat mo lage honge uthise One eternity later So guys, mur finally Valentine ahi pale aru itia ami goi asu okoman romance koribole sorry sorry nohoy ekdom nohoy ami just okoman parkot fuibole jao itia asas furi saki kiba kibi khai gine ghorat jam amar Valentine Day special analike sai thak aji ami ki korim sob khini share kori apnalokor logot matro video to sai thak itia moi nere mur Valentine aru eta kotha kintu aji সূৰ্যদেৱতা একেবাৰে ৰোমান্টিক নহয় একদম টিকা ফটা ৰ'দ দিছে ভাবিছিলো অকমান ধুনিয়া ওয়েদাৰ এটা হ'ব ৰোমান্টিক ওয়েদাৰ এটা একেবাৰে নহয় পুৰা ৰ'দ দিছে বহুত সো প্ল্যান আছিল আমাৰ কিবা এটা কৰা মানে ভাবিছিলো অকমান বেলেগত যাম ফুৰিবলৈ কিন্তু ইমান ৰ'দ দিছে খুচকাৰি যাব নোৱাৰি আৰু সেই প্লেসটোত গলে খুচকাৰিয়ে যাব লাগে সো হেতু প্ল্যান আমি কেনসেল কৰিলো সৰি ইতিয়া জাস্ট ভাবিছো আমি অকমান পাৰ্কতে যাই বহু কথা পাতো আৰু আপোনালোকক চিনাকি কৰাই দিছো সো গাইস ভিডিওটো স্টাৰ্ট হওক সো গাইস ফাইনালি আমি আহি গলো পাৰ্কত ইতিয়া ভাবিছো এটা ধুনিয়া চাই সিট লৈ কিনে আমি দুটা বহু বাট ইয়াতে কোনো ধৰণৰ সিট এভেইলেবল নাই সো আমি এনেকৈ অকমান খুচ কাঢ়িছো আৰু ধুনিয়া বতাহ দিছে একেবাৰে বহুত ধুনিয়া বতাহ দিছে আমি ইয়াতে অকমান জিৰাও কথা পাতো আৰু ভাবিছো মোৰ ভ্যালেন্টাইনৰ ফেস ৰিভিলটো একেবাৰে লাষ্টত কৰিম সো আপোনালোকে প্লিজ ভিডিওটো লাষ্টলৈকে চাই থাকিব যদি জানিব বিচাৰো ইমান ধুনিয়া বতাহ দিছে বেসফৰ চলো कहाँ बैठोगे মানুহে কি ধুনিয়া ধুনিয়া রোজ আনে কিবা আনে আৰু মোৰ কাৰণে আনিছে এই পাফুল ভ্যালেন্টাইন ডেৰ কাৰণে যি নহওক মৰমত দিয়া সৰু ডাঙৰ সকলো ফুলেই মৰমৰ সো থ্যাংক ইউ সো মাচ
ডেট হৈ গ'ল খতম এণ্ড নাও ইটছ টাইম টু ডু চাম পেট পূজা আৰু আমি এতিয়া গৈ আছোঁ কিবা খাবলৈ ভোক লাগিছে পাৰ্কত বহুখিনি টাইমে স্পেণ্ড কৰিলোঁ কথা পাতিলোঁ বহুত দিনৰ মূৰত লগ পাইছিলোঁ একচুৱেলি বহুত দিন নহয় কেইদিনমান হ'ল প্ৰায় 10 দিনমান হ'ল চাগে লগ কৰা তাৰপিছত 10 দিনমান পিছত লগ কৰিলোঁ চ' অকণমান কথা পাতিলোঁ ফটোজ উঠিলোঁ আৰু এতিয়া অকণমান কিবা খাবলৈ যাওঁ চ' ব'লকচোন চাওঁ আমি কি খাব পাওঁ আজি কিবা ভাবিছোঁ আমি ভেলেণ্টাইন ডে স্পেচিয়েল কিবা ফুড খাওঁ চ' চাওঁ গৈ পিনি কি পাওঁ ভেলেণ্টাইন ডে স্পেচিয়েল ফুড চ' ব'লকচোন আপোনালোকেও চাই থাকক এণ্ড গাইজ আমি আহি গ'লোঁ এতিয়া পেট পূজা কৰিবলৈ তো ভাবিছোঁ আমি প্ৰথম খানাটো মিঠাৰে ষ্টাৰ্ট কৰোঁ যিহেতু আজি ভেলেণ্টাইন ডে দুইটাকে মিঠাৰেই মানে ষ্টাৰ্টিং কৰোঁ বুলি ভাবিছোঁ চ' উই হেভ অৰ্ডাৰ ৰেড ভেলভেট পেষ্ট্ৰি এটাই দিছোঁ বিকজ मैं गरीब हूँ চ' গাইজ ছেকেণ্ডলি আমি আহিছোঁ এখন বিউটিফুল চা ৰেষ্টুৰেণ্টত আৰু ইমান ধুনীয়াকৈ সজাইছে স্পেচিয়েলি ভেলেণ্টাইন ডেৰ কাৰণে চ' আমি ইয়াতে আহিলোঁ আৰু উই হেভ অৰ্ডাৰ আ ভেৰি টেষ্টি পিজ্জা which is our favorite और खाने के मामले में मुझे हराना मुश्किल ही नहीं नामुमकिन है so I'm enjoying my pizza So guys, my date has successfully completed. So now I'm going to reveal my partner face, more Valentine face. मैं इधर reveal कोई बोले गोये सो. अभी मजा आएगा ना भिड़ो Someone special, really special for me. And here is she. Yes, Darshana. ভেলেণ্টাইন ডে মানে প্ৰেম দিৱস প্ৰেম অনলি মানে বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত যে থাকিব সেইটো হাজবেণ্ড ৱাইফৰ মাজত যে থাকিব সেইটোৱেতো নহয় ন চ' প্ৰেম বন্ধুত্বৰ মাজত থাকিব পাৰে মাক দেউতাকৰ মাজত থাকিব পাৰে চবৰে মাজত প্ৰেম থাকিব পাৰে চ' অন দিছ স্পেচিয়েল অকেজন অন দিছ ভেলেণ্টাইন ডেৰ দিনাখন আমি ভাবিছোঁ আমি দুটাই অকণমান ওলাই যাওঁ আৰু আমি আহিছোঁ মেইনলি কি কাৰণত আমাৰ যিটো নেক্সট চেনেল এটা আছে ফুড ব্লগৰ চেনেল তো তার ভিডিও বনাবলে আহিছিলো তো তার লগতে এখেতৰো ভিডিও হৈ গল হাংৰি ফুডিজ যদি আপোনালোকে বাই ওয়ান গেট ওয়ান ফ্রি वाला সো যদি হাংৰি ফুডিজ এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই মই লিংকটো ডেসক্ৰিপচনত দি দিম আপোনালোকে পটাপট যাওক আৰু হাংৰি ফুডিজ চেনেলটো সাবস্ক্ৰাইব কৰক একেবাৰে নাপাহৰিব চেনেলটো শ্বেয়াৰ কৰিবলৈ আৰু লাইক ভাল পাবলকে যিমান পাৰে সিমান দি দিও সো বাই বাই গাইজ থ্যাংক ইউ ফৰ ওয়াচিং এইটো মোৰ বাছৰ ভাড়া 20 টকা মোৰো আছে সো গাইজ বাই বাই